নমস্কাৰ, ভাৰত চৰকাৰৰ পৰা এটা সুখবৰ আহিছে। আপোনালোকে যদি CHSL এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ CHSL এডমিট কাৰ্ড এতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে এক্সাম ডেট দিয়া হৈছে। তাতে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিছে, তাতে মেছেজটোত গৈ তাত লিংক আহিছে sscner.org.in। তাতে লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ সময় লোড ল'ব। লোড লোৱাৰ পিছত মই মোবাইলটো প্ৰটেক্ট কৰিছোঁ। লোড লোৱাৰ পিছত আপোনালোকে পেজটো খোল খাব। পেজটো খোল কৰাৰ পিছত আপোনালোকে এটা লিংক পাব, ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। এইটো ষ্টেটাছ এণ্ড এডমিট কাৰ্ড ফৰ কম্বাইন হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন 2023 টায়াৰ 1। তাতে গৈ আপোনালোকে ইয়াত ক্লিক হিয়াৰ টাইপ অপশ্যনটো আছে, ক্লিক হিয়াৰত ক্লিক কৰিব। ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে আৰু পেজটো খোল খাব। এডমিট কাৰ্ডৰ ষ্টেটাছ এণ্ড এডমিট কাৰ্ড আহিছে। তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ID দিব, নহ'লে আৰু ডেট অফ বাৰ্থ দিব। ডেট অফ বাৰ্থটো আপোনালোকে /1 দিব। তাৰপিছত ইয়াত লিখা থাকিব ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। আপোনালোকে তাতে গৈ পাব পাৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ID পাহৰি গৈছে তেতিয়াহ'লে আপোনালোকে ৰোল নম্বৰখন দিব, ইয়াতে ৰোল নম্বৰখন বহুৱাই দিব, ইয়াত ৰোল নম্বৰটো বহুৱাই দিব আৰু ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত এইখনত গৈ এডমিট কাৰ্ড ষ্টেটাছ যাব পাৰিব আপোনালোকে। আৰু সেইটো যদি পাহৰি গৈছে আপোনালোকে ইয়াত কেণ্ডিডেট নেমটো দিয়ক, কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থটো দিয়ক। তাৰপিছত ক্লিক টু ন' ৰেজিষ্ট্ৰেশ্যন ID আপোনালোকে দিয়াৰ লগে লগে আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন IDটো আপোনালোকৰ তলত আহি যাব, ৰোল নম্বৰটো আহি যাব। আহি যোৱাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো ষ্টেটাছ আপোনালোকে চাব পাৰিব। এতিয়া মই মোৰ ৰেজিষ্ট্ৰেশ্যন IDটো বহুৱাই দেখুৱাই দি আছোঁ আপোনালোকক। অলপ সময় ৰ'ব আৰু মোৰ এতিয়া ডেট অফ বাৰ্থটো দি দিওঁ। ডেট অফ বাৰ্থটো আপোনালোকে /ত দিব, নহ'লে ডাউনলোড নহ'ব। এইটো এতিয়া আপোনালোকে ইয়াত অপশ্যনটো দেখিছোঁ যে ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ID, ৰোল নম্বৰ, নেম, মেল, জেণ্ডাৰ, ফিমেল, ডেট অফ বাৰ্থ, এক্সাম ডেট। মোৰ এক্সাম ডেট 10 তাৰিখে পৰিছে আগষ্টৰ 1/15/2029 আৰু এইটো 2:30 পৰা 3:30লৈকে মোৰ এক্সাম গুৱাহাটী চেণ্টাৰ পৰিছে আৰু এডমিট কাৰ্ড একচেপ্টেড বুলি আহিছে। আৰু আপোনালোকে যদি এডমিট কাৰ্ড একচেপ্ট নহয় তেতিয়াহ'লে ৰিজেক্টেড বুলি আহিব। আৰু আপোনালোকৰ তলত দেখিছে ইয়াত ডাউনলোড ইয়ৰ এডমিট কাৰ্ড ফ্ৰম 6/8/2023। 6 আগষ্ট 6 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ DME এক্সাম আগষ্ট মাহৰ শেষৰ পিনে হ'বলৈ গৈ আছে। আপোনালোকে ভালকৈ পঢ়াই থাকক। থেংক ইউ ফৰ ৱাচিং।